গাইজ নমস্কাৰ আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই ভালে আছোঁ। মই আসমা বেগম ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নিউ ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভ্লগটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি 24 আগষ্ট। মই যে কৈছিলোঁ আপোনালোকক মামাৰ ছোৱালী বিয়া বুলি, আজি বিয়া হয়। তাৰ কাৰণে এয়া ওলাইছোঁ। এয়া মোৰ বেটি ৰিহানা, এফালে ভাগিন। এতিয়া আমি বিয়ালৈ বুলি ওলাই আহিছোঁ আৰু ঘৰৰ পৰা এতিয়া গৈ থাকোঁ। আপোনালোকক বিয়া ঘৰত গৈ লগ পাই আছোঁ। দৰা ঘৰলৈ কি দিছে জানে? এইটো ফল মূলৰ শৰাই দিছে আৰু এইটো হ'ল এটা আইচিং কৰা কেক আৰু এয়া মিঠাই। এতিয়া যাব ওলাইছে আলহীবোৰ এয়া দেখিছে। এতিয়া কইনা যাবলৈ ওলাইছে আৰু ভালকৈ দেখুৱাই দিম। বহুত বেয়া লাগিব আৰু এতিয়া গ'লে বহুত মিছ কৰি থাকিম দেই। এই মুহূৰ্তটো বহুত বেয়া লাগে আৰু ন।
ঠিক আছে বাই 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 অল ফেমিলি এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল বিয়া ভিডিঅ'টো কমেণ্ট কৰি জনাব দেই আৰু নতুন নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি থাকিম আজিলৈ আহোঁ বাই বাই